আজিৰ এই ভিডিঅ'টোত পোৱামক্কাৰ বিষয়ে কিছু কথা জনাম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাই থাকিবা। পোৱামক্কা অসমৰ কামৰূপ জিলাৰ হাজোৰ গৰুড়াচল পাহাৰত অৱস্থিত মুছলমানসকলৰ ধৰ্মীয় তীৰ্থস্থান। চুফি হাবিব শ্বেখ জালালুদ্দিন ওৰফে গিয়াছুদ্দিন আউলিয়াই কেইবাজনো আউলিয়াক লগত লৈ ইয়াৰ ইছলাম ধৰ্মৰ বাণী ইয়াত প্ৰচাৰ কৰিছিল, তাত ইছলাম ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল। তেওঁৰ মৃত্যু সেই স্থানত তেওঁৰ মাজাৰ প্ৰতিষ্ঠা কৰা হয়। ইয়াত পোৱা এক ফাৰ্চী লিপি মতে মোগল সম্ৰাট শ্বাহজাহানৰ ৰাজত্বকালত 1557 চনত লুৎফুল্লাহ খিলজীয়ে পোৱামক্কা মছজিদ নিৰ্মাণ কৰাইছিল। পোৱামক্কা নামটো উৎপত্তি হৈছিল জনশ্ৰুতি মতে মক্কাৰ এপোৱা মাটি আনি পোৱামক্কা নিৰ্মাণ কৰা হৈছিল। হাজোৰ গৰুড়াচলৰ মছজিদ স্থাপন কৰি দোৱা কৰাৰ সময়ৰে পৰা পোৱামক্কা হোৱা বুলি মানুহে কয়। ইয়াৰ লগত ইছলাম ধৰ্মাৱলম্বীসকলে পোৱামক্কা দৰ্শন কৰিলে ছৌদি আৰবৰ পবিত্ৰ নগৰী মক্কা দৰ্শনৰ 1/4 পূৰ্ণ লাভ কৰে বুলি বিশ্বাস কৰে। ই হাজোৰ পঞ্চতীৰ্থৰ অন্যতম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পবিত্ৰ ইছলাম ধৰ্মৰ উপাসনাস্থলী। হাজোৰ পোৱামক্কা এটি উল্লেখযোগ্য পৰ্যটনস্থলী। ইছলাম ধৰ্মাৱলম্বীসকলৰ বাবে ই অতি পবিত্ৰ স্থান। তদুপৰি অন্যান্য ধৰ্মৰ লোকসকলেও ইয়াক পবিত্ৰ বুলি জ্ঞান কৰে। প্ৰতি বছৰে অসমৰ তথা ভাৰতৰ পৰা ইয়ালৈ বহুতো তীৰ্থযাত্ৰীৰ আগমন হয়। প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত ইয়াত চুফী সন্ত হজৰত শ্বাহ চুলতান গিয়াছুদ্দিন বা শ্বেখ জালালুদ্দিনৰ মৃত্যু তিথি 15 দিনীয়াকৈ উৰুছ উৎসৱ হিচাপে পালন কৰা হয়। উৰুছ উৎসৱত চুফী গীত জিকিৰ আদি গাই আল্লাহ আৰু ইছলামৰ বাণী প্ৰচাৰ কৰা হয়। উৰুছ উৎসৱৰ সময়ত পোৱামক্কাত মেলাও বহে। 1193 খ্ৰীষ্টাব্দত ইৰাণৰ তাব্ৰিজত নগৰত হজৰত শ্বাহ চুলতান গিয়াছুদ্দিন বা শ্বেখ জালালুদ্দিনৰ জন্ম হৈছিল। তেওঁ তাব্ৰিজৰ বাদশ্বাহ আছিল। পিছলৈ তেওঁ চফীবাদৰ প্ৰতি আকৃষ্ট হৈ নিজৰ পুত্ৰক সিংহাসনত বহুৱাই বাগদাদলৈ গৈ তাত পীৰ শ্বেখ চাহাবুদ্দিন চহৰৱাৰ্দীৰ আজলিয়া হিচাপে থাকে। পিছলৈ তেওঁ আবু ছাইদ তাব্ৰিজী আৰু আজমিৰলৈ হোজা মঈনুদ্দিন চিস্তিৰ লগত যোগ দিছিল। পিছলৈ তেওঁ কেইবাজনো আউলিয়াক লগত লৈ ইছলাম ধৰ্মৰ বাণী প্ৰচাৰ কৰিবলৈ অসমলৈ আহি হাজোৰ গৰুড়াচল পাহাৰৰ শিখৰত উপাসনাস্থলী স্থাপন কৰে। 1344 খ্ৰীষ্টাব্দত গিয়াছুদ্দিনৰ মৃত্যুৰ পিছত গৰুড়াচলত পূৰ্বতকৈ অধিক গুৰুত্ব পালে। ইয়াৰ নামনিৰ মাজাৰ বা দৰগাহ চোৱা-চিতা কৰাৰ বাবে দৰগাহ সমিতিয়ে ফকীৰ আৰু পাইকসকলক স্থাপন কৰা হৈছিল। সেই গাঁওখন ফকীৰ তোলা বুলি বৰ্তমান পৰিচিত। ইয়াত পোৱা এক ফাৰ্চী লিপি মতে মোগল সম্ৰাট শ্বাহজাহানৰ ৰাজত্বকালত 1557 চনত লুৎফুল্লাহ খিলজীয়ে পোৱামক্কা মছজিদ নিৰ্মাণ কৰিছিল। এইখিনিয়ে আছিল পোৱামক্কাৰ বিষয়ে। যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।